মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। আমি আজি আলোচনা কৰিম আমি আৰু আমাৰ পৰিৱেশৰ পাঠ নং 6ৰ বতৰ নামৰ পাঠটো। তোমালোকে সকলোৱে মনোযোগেৰে শুনিবা। তোমালোকে জানা নহয় আমাৰ চাৰিওফালে কি আছে? আমাৰ চাৰিওফালে গছ-গছনি, নদ, নদী, মাটি, পানী এইবোৰে আছে নহয় জানো? ইয়াৰ উপৰিও আমাৰ চাৰিওফালে বায়ুৱে আৱৰি আছে। বায়ু আমি দেখা নেপাওঁ, কেৱল অনুভৱহে কৰিব পাৰোঁ। এই যে বায়ুৱে আমাৰ চাৰিওফালে আৱৰি আছে, বায়ুৰ এই আৱৰণটোকে আমি বায়ুমণ্ডল বুলি কওঁ। এই বায়ুমণ্ডলত কিছুমান গেছ থাকে, নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আদি গেছ থকাৰ উপৰি জলীয় বাষ্প আৰু ধূলিকণাও থাকে। তোমালোকে নিশ্চয় দেখিছা বিভিন্ন সময়ত বায়ুমণ্ডলৰ অৱস্থাৰ সালসলনি হয়। যেনে দিনৰ ভাগত সাধাৰণতে গৰম আৰু ৰাতি ঠাণ্ডা পৰে। কেতিয়াবা বতাহ বলে, কেতিয়াবা ধুমুহাৰ সৃষ্টি হয়। বায়ুমণ্ডলৰ এই যে একো-একোটা পৰিস্থিতিয়ে বতৰৰ সৃষ্টি কৰে। এতিয়া আমি বিভিন্ন বতৰৰ বিষয়ে জানো আহা। তোমালোকে মন কৰিবাচোন, আকাশত ডাৱৰ নাথাকিলে আকাশ ফৰকাল থাকে। তেতিয়া গৰমো বেছি হয় আৰু সূৰ্যৰ পোহৰৰ বাবেই বস্তুবোৰ উজ্জ্বল দেখি। এনেকুৱা বতৰে হৈছে ফৰকাল বতৰ। ডাৱৰীয়া বতৰ। কেতিয়াবা আকাশ ডাৱৰেৰে ঢাক খাই থাকে। সূৰ্যটোক ডাৱৰে ঢাকি থাকে বাবে বস্তুবোৰ নিস্তেজ দেখি, অৰ্থাৎ উজ্জ্বল দেখা পোৱা নাযায়। এনেকুৱা বতৰেই হ'ল ডাৱৰীয়া বতৰ। বৰষুণৰ বতৰ। ডাৱৰীয়া বতৰত সাধাৰণতে বৰষুণ হোৱাৰ বাবেই বতৰ কিছু ঠাণ্ডা হয়। বৰষুণ পাতলীয়া বা ডাঙৰো হ'ব পাৰে। এনে বতৰেই হ'ল বৰষুণৰ বতৰ। খৰাং বতৰ বা শুকান বতৰ। বহুদিন বৰষুণ নহ'লেই বতৰ শুকান হয়। এনে বতৰেই হৈছে খৰাং বতৰ বা শুকান বতৰ। কেতিয়াবা বতাহ বৰ বেগেৰে বলাৰ ফলত ঘৰ-দুৱাৰ, গছ-গছনি আদি ভাঙি পৰে, যাক আমি ধুমুহা অহা বুলি কওঁ। ধুমুহা আহিলে আকাশত বিজুলী-ঢেৰেকণি মাৰে। বতৰৰ উপাদান কেইটা জানো আহাচোন। বায়ুমণ্ডলৰ উষ্ণতা, বতাহৰ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদিৰ ওপৰত বতৰ নিৰ্ভৰ কৰে। এইবোৰ বতৰৰ একো-একোটা উপাদান। এই উপাদানবিলাকে কম বা বেছি হ'লেই বতৰৰ পৰিৱৰ্তন হয়। এই পাঠটোত আমি এতিয়ালৈকে কি পালোঁ জানো আহা। বায়ুমণ্ডলৰ বিষয়ে জানিলোঁ, বিভিন্ন বতৰৰ বিষয়ে জানিলোঁ, বতৰৰ উপাদানৰ বিষয়ে জানিলোঁ, হয়নে? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই পাঠটো ইমানতে সামৰণি মাৰিছোঁ। এই পাঠটোৰ পিছৰ অংশখিনি পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে তোমালোকক লগ পাম। আজিলৈ ধন্যবাদ।